হাই গাইজ, কি খবৰ আপোনালোকৰ? আজি দুপৰীয়া এসাঁজ এনেকৈ এয়া হৈছে গৰম গৰম ভাত আৰু এফালে লৈ লৈছোঁ মাছ, ঔটেঙা আৰু দালি দি বইল। এয়া চাওক, গৰমত যিহেতু বইল খাই ভাল লাগে সেইকাৰণে আজি বইলকে বনালোঁ। ফালে কলমৌ ভাজি, আৰু এফালে হৈছে এখন মিছল ভাজি, ৰঙালাও, কলডিল, ভাতকেৰেলা, আলু দি বনোৱা আৰু মাছ দি দিয়া হৈছিলে ইয়াতে। আৰু লগত নিমখ নল'লে নহয় জানো। আৰু লগত এটা ভোট জলকীয়া, টেঙাৰ লগত জ্বলা খোৱা মজাই বেলেগ, আৰু এডোখৰ ফ্ৰাই মাছ। আজি ভিডিঅ'টো ইমানেই। খাই নাই বাৰু এনেকৈ, খাই চাবচোন। থেংক ইউ, বাই বাই।